নমস্কাৰ, ভালনে আপোনালোকৰ? কি কৰি আছে আপোনালোকে? আজি বন্ধৰ দিন এটা দেখি ভাবিলোঁ এটা আমৰ চাটনিকে বনাই খাওঁ। গতিকে গছৰ পৰা এটা আম ছিঙি আনিব আহিছোঁ। আহকচোন এটা আমকে ছিঙোগৈ। কচক মাইক মানে আম ল'ব নেকি? আমটো যে এনেকৈ লাগিছে এটা ওচৰতে সেইটো সেইটো দূৰত আছে দূৰতো নহ'ব কাটি কি চাটনি বনাব নেকি? কথা ওলাইছে আমটো এখিলা কলপাতো কাটি লওঁ। কলপাতত খাই বেছি ভাল লাগিব। কলপাতখিলা আৰু আমটো ভালকৈ ধুই লৈছোঁ অলপ। আমৰ বাকলিখিনি গুচাই লওঁ। বাকলি গুচাই হৈ গ'ল। এতিয়া ৰুকনিত অলপ ৰুকি লওঁ। এয়া ৰুকা হৈ গ'ল। দুটা জলকীয়াও লৈ লৈছোঁ আৰু অলপ নিমখো মিক্স কৰি লৈছোঁ আৰু এতিয়া বহি বহি ধুনীয়াকৈ খাম।